Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light, pull the stars from the sky just to. Hello friends, আমি পিকনিক যাব ওলাইছো হাহিম। আপোনালোক ভিডিঅ'টো চাই থাকিব কি কি মস্তি কৰো গোটেইখিনি দেখাই থাকিম। এইটো আমাৰ আহাম। এই ক'ত যাম ঠিক আছে Hello guys, hello everyone. Hello. বাইদেউ কিবা ক'ব পিকনিকত আহিছে কিবা দুখা আজিতো পিকনিকত আহিলোঁ সকলোৱে লগ হৈ ভাল লাগিছে বতৰ ডাৱৰীয়া কুঁৱলী পৰি আছে ভাল লাগিছে এইটো পৰিৱেশত থাকি মানে আহি ভাল লাগিছে আৰু চব ঘৰৰে মানুহ গোটেইখিনি ঘৰৰে মানুহ আজি ভাবিছোঁ আৰু পিকনিক য'ত মানে যাব আহিছোঁ লক্ষ্য স্থান তাত ভাল লাগিব বুলি মানে ভাবি লৈছোঁ আৰু গৈতো পোৱাই নাই অলপ ঠাণ্ডা বতৰত আজি অলপ গা গৰম কৰিব লাগিব আৰু নাচা গান হ'ব লাগিব আপোনালোকে আমি আছো গেলাৰীত বৰ্তমান সবতকে মস্ত জায়গা আগৰ দিনৰ দৃশ্যটো চাই আছো এইজনী আমাৰ বাইদেউ আপুনি কিবা ক'ব এইজনী আমাৰ নানী ৰাইজৰ আগত ওলাই তেখেত পিকনিকত নানী হেল্ল' গাইজ ক'ব লাগিব হেল্ল' গাইজ বুলি ক'ব লাগিব হেল্ল' গাইজ Hello guys. Moko jakok si dia gaso gari khonor pura nami. Amma. Hello guys. Hello everybody. Kok beda? Hello guys. Abba. Hello. Obo, look at the corn. Hello. Hello, picnic. YouTuber. Babu. Picnic. Hello guys. Hello guys. Susmol mahilo. Mama. Picnic. Family picnic. এতিয়া আমি তেল ভৰাব সোমাইছো এয়া দিব এইটো আমি ক'ত যাম হাহিম Hello guys, I will go to the Hahim picnic. বঢ়িয়া English to ba hoise na najano de na koiso hoise ba video ha kiasun baide bole du akhar koi hindi eta mar baide bot hemelia boli ko hello guys हम जा रहे हो हाहिम आप लोग दुआ कीजिए ठीक है थैंक यू সোমাই গলো এতিয়া 13 কিলোমিটাৰ যাব লাগে
পাই গ'লো আহি পিকনিক প্লেচ এতিয়া এইবিলাক চাওক এইবিলাক নিয়ে তাক ধৰচোন বাবুক হাহিম চাওক কিমান সুন্দৰ পৰিৱেশ নেচাৰেল বিউটি কোৱা হয় এতিয়া আমি আহিছোঁ ইয়াতে পিকনিক খাব এতিয়া কিন্তু মিউজিক ৰুমৰ ব্ৰিজখন আছে লগত বস্তু সব ৰেডি কৰি আছে এতিয়া আমাৰ বহুত ভাইছে আপোনাৰ ঘৰ ক'ত মানে হেৰি চমৰীয়া ৱাটাৰফল এটা আছে উমাই বুলি ৱাটাৰফল আছে এইখন দি এনেকৈ পাৰ হৈ যাব লাগিব হয় গোটেই ঠিক কৰি আছে এতিয়া মানে দে সোনকালে সোনকালে চাব লাগে Hahim picnic spot. Place to bear again. Common hotel na dhuniya aru. Oh. এইবিলাক চোৱা কি ধুনীয়া চাংঘৰ বনাই থৈ দিছে তাতে যাব পাৰি ৱাটাৰফল এটা আছে বোলে উমিয়াম যাব লাগিব ইলাচ দিব লাগছে সেখানে এইটো কি ব্ৰেকফাষ্ট নেকি এইটো ব্ৰেকফাষ্ট ব্ৰেকফাষ্ট ডিষ্ট্ৰিবিউট কৰি আছে এতিয়া আমাৰ মেৰামাই আমি খাই আছো বাটাৰ ব্ৰেড পনীৰ দুটা কমলা এইটো কিমান সুন্দৰ পৰিৱেশ নেচাৰেল বিউটি বুলি কয় আহি হ'ব পৰি যাবা
দিয়া পুৰা মিউজিক বজি আছে আৰু ইয়াতে এই আমাৰ গৈ আছে এই ব্ৰিজৰ ওপৰত এই আমাৰ বাবুহঁত উঠি গ'ল ব্ৰিজত ৰখি আছে এই গৈ আছে সিহঁতে লাহে লাহে আমি এতিয়া ওলমা ব্ৰিজত আহি আছোঁ গোটেইবিলাক অলপ আপ আছে আপত উঠিব লাগে আৰু এইখিনি এৰিয়া মেঘালয় হ'লেও মানে ইয়াতে চন্তলি বা বকৰ বেছি মানুহ বহুত মানুহ বিজনেছ কৰি থাকে অঁ ভাই ঘৰ ক'ত হা বক চব ইয়াতে বকৰে ন বেছি বেছি অঁ নহয় তলতে যাব লাগিব এইটো তলৰ ফালে আহি আছোঁ এতিয়া এই নাচি আছে আমাৰ নাচনীয়ে এইটো কি তেতলি কৰে ইয়া মিঠা না মিঠা মিঠা না টেঙা টেঙা only 15% allow মানুহবিলাক গৈ থাকিলে তাৰপিছত কি কপি থাকে ভয় লাগে মোবাইল পৰিয়ে যাব নেকি আমি আহি আছোঁ এতিয়া ঘূৰি যা ঘূৰি যা ঘূৰি যাব এই যাব ঠিক আছে কিয় বেছি যা যা যাব দিছে ঘূৰি ঘূৰি আহিলোঁ দেই আমি সেইবিলাক পাৰ হোৱাৰ পিছতে হ'ব বহুত আছে না গেটমেনে চাকৰি দিছে নেকি গেটমেন তুমি হেল্পাৰ নেকি বাপৰে বাপ ভয়ে লাগে এই মাজৰখিনি আৰু বেছি আমাৰ এটা পাৰ্টি ঘূৰি আহিল এতিয়া চাওকচোন বাপৰে বাপ ভৰি বিহু উঠি গ'ল এইবিলাক জংঘলৰ মাজে মাজে গৈ আছোঁ এতিয়া কিবা আছেনে নাই কিয় আহিছে তললৈকে নামি যাব দেনে এইটো তলত লিখা আছে মই কিমান ওপৰত আহিলোঁ চব পড়ে যাবা একদম তল পড়ে যাবা এইটো মানুহৰ ঘৰে পাই তুমি আহিছিলা নাই এতিয়া তুমি এটা আহিছিলা নাই এইটো অট'মেটিক পানী পৰি আছে এইটো পানী পৰিয়ে থাকে
এইটো ৱাটাৰফলছৰ ওচৰত পালোঁ কিবা কিবি লাগি আছে বগৰী এইবিলাক বজাৰ আচাৰ কি ধুনীয়া দোকান দি আছে লগতে মাছ ফ্ৰাই কৰি আছে কথাটো গম পালোঁ এইখিনি পাই এইখিনি পাৰ হৈ চাবা যাওঁ 30 টকা লাগে মইতো জুম কৰি চাই দিলোঁ সোমাই যাওঁ পিকনিকত ৰাতিপুৱা আহোঁতে মানুহে নাছিল এতিয়া কিমান মানুহ এই আমাৰ খানা বনাইছে তাতে এইয়া চবফালে মিউজিকে মিউজিক নালাগে এনে কৰিছে কি ধৰ খাই আছো হাই হেল্ল' খাও খাও কিয় কৰি লৈ ল'লে 10 টকা কৰি বোলে কি এইটো জ্বলা গুড়া চাগে জ্বলা আৰু নিমখৰ গুড়ি চাগে হ'ব না আৰু হ'ব নেকি এই পাহাৰৰ ওপৰত উঠি উঠি গৈ সিহঁতে চব বাগৰি গৈছে এই উঠি গ'ল আৰু এনাৰ্জি পাই গ'ল যাব কিন্তু বস্তা শিল এটা আছে এই আমি তলত গৈ আছো তলত কিমান তলত যাব ঠিক এই ব্ৰেক 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 আমি ওলমা বেজিটো তলত যাব ৰখি আছোঁ এতিয়া বহুত মানুহ নহয় 15জনলৈকে বাছি যাব এতিয়া এই ৰখি আছোঁ আমি এতিয়া আহি গ'ল তুমি চাই আহি গ'লোঁ এতিয়া ওলমা ব্ৰিজ চালোঁ এতিয়া এফালে বোলে গাঁও এখন আছে গাঁওখন চাব যাম এই এনেকৈ ওপৰতে উঠি যাব লাগিব আমি এইটো আমাৰ এলিফেণ্ট আহি আছে এটা এই মোৰ ল'ৰাটো পুৰা ফূৰ্তি কৰি আছে উঠা উঠা যদি উঠাই উঠা খানা পিনা বনোৱাত ফাইনেলি আমি এতিয়া গাড়ীত আহি পৰিছোঁ এই ল'ৰা বোলে কি হৈছে ভাগৰ লাগিছে সামৰি এই হাত চিপি যাব গাড়ীত বহিলোঁ ফুৰি ফুৰি আহিলোঁ বহুত বাপৰে বাপ বহুত ওপৰত উঠিলোঁ তাৰপিছত ওলোমা দলঙেদিও উঠিলোঁ কি কপি থাকে নহবা কি কপি থাকে ভয় লাগে
তাকে ফটো চটো মাৰিলোঁ অলপ এই আহি এতিয়া অলপ গাড়ীত বহিছোঁ অলপ জিৰণি লওঁ জিৰণি লৈ তাৰপিছত এতিয়া খানা পিনা বনাই আছে এইবিলাক খাম খাই গৈ আৰু লাহেকৈ ওলাই যাম আৰু এইটো চিকেন কিমান বাকী আৰু যিটো মানুহ ঘৰ নেকি চাওঁচোন অলপ পিকনিক প্লেচৰ পৰা অলপ দূৰত আহিছোঁ ৰচোন মানুহৰ ঘৰ নে কি এইবিলাক চাওঁ অলপ কেনেকুৱা কি এই পিকনিক স্পটৰ পৰা অলপ আগত আহিছোঁ আমি ধুনীয়া নিজৰা বৈ আছে চাওক ইফালে ৰিজৰ্ট আছেনে মানুহৰ ঘৰ বা এইবিলাক এটা আছে এইফালে কি ধুনীয়া জেগা হা এইখিনিতে পিকনিক খাব পাৰিম মানুহৰ ঘৰ এইবিলাক মানুহৰ ঘৰ খাই চাগে পিকনিক এইবিলাকত মানুহৰ ঘৰ চাব আহিছোঁ ঘৰ বিচাৰি বিচাৰি আহি আছোঁ এখনতে চালোঁ কি ধুনীয়া জেগা চাওক না ইমান ধুনীয়া কৰি থাকে সেইবিলাক নাৰ্চাৰী নেকি এইবিলাক না হোমষ্টে বা এইবিলাক চাওক কি ধুনীয়া পৰিৱেশ এইফালে আগত গৈ গৈ বহুত আগত যাব লাগিব নাযাওঁ ঘূৰি আহোঁ এই বগৰী এইবিলাক কি শান্তিত আছে চাওকচোন মানুহবিলাক বাবা পড়ে যাবা এইটো আমাৰ খানা পিনা শেষ এই লাষ্ট পাৰ্টি বহি আছে খাই আছে খাই কেনেকুৱা লাগিল আমাৰ আৰু বস্তু আছে নহয় আৰু আছে অলৰেডি খানা পিনা শেষ আমাৰ এতিয়া মোটামুটি যাবই ৰেডি হৈছোঁ আৰু প্লেচটো বহুত ধুনীয়া নেচাৰেল বিউটি হয় সেইখন ইমান ধুনীয়া মানে চাব লগা আৰু লগতে ইয়াতে চাফ চিকুণটো বহুত মানে ইয়াতে এনেকুৱা গছবিলাকত বোট মৰা আছে দেখা দি আছে এইবিলাকত বোট মাৰি থৈছে 500 টকা ফাইন যদি চাফ চিকুণকৈ নাৰাখে এইবিলাক চাওক ঠাণ্ডা পৰিছে এতিয়া বৰ্তমান এই পৰা জুই গৈ আছে এইখিনিতে মই ব্লগটো শেষ কৰিম আৰু আপোনালোকে যদি আৰু আপোনালোক চৰকাৰে এটা নতুন SOP দিছে এই পিকনিকৰ হেৰিত লৈ আপোনালোকে SOP মানি চলিব আৰু লগতে পিকনিক খাব আহোঁতে অলপ সাৱধান হ'ব আৰু ড্ৰাইভাৰজনক চাব জানে তেখেতে জানো একো নিচাজাতীয় বস্তু নাখায় এইখিনিয়ে কৈ মই আজি ভিডিঅ'টো শেষ কৰিলোঁ গুড বাই